নমস্কাৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা পঢ়াত ধৰিছোঁ ষ্টুডেণ্ট নাই কিন্তু পলালে ষ্টুডেণ্ট ইয়াত বহুৱাই থৈছিলোঁ এয়া মেথছ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল পঢ়ি আছোঁ আমি এয়া গ্ৰাফ আজি পুৰণাকৈ চব মানুহকে ভাত খাবলৈ মাতিছে আমাৰ ধৰণে কৃপাবাকো মাতিছে আজি আইটেম কি ধৰণ আইটেম ডিসাইড হোৱা নাই নেকি আইটেম পোলাও তাৰপিছত মাংস তাৰপিছত প্লেইন ৰাইচ আৰু দালি আৰু কিবা ভাজি এটা দীৰ্ঘ আৰু প্ৰস্থ যদি দিয়া থাকে পৰিসীমা উলিয়াব পাৰিবি নাই বৰ্গ আৰু আয়তৰ পাৰিবি দে উলিয়াচোন এটা চেপ্টাৰ যোনটোৱে নহওক ফৰ্মুলা একেহে চেপ্টাৰ আছে কি মতলব আছে তোৰ হৈ গ'ল বহুত বগা বগা লাগিছে মোক নে তোমাক মানুহটো বগাই দেখে ৰাতি হ'লেহে মানুহে দেখা নাপায় ৰাতি হ'লে অকল দাঁতকেইটা দেখা পায় নেকি কি কৰিছ তই বহি পেলাই তই নামঘৰত হেৰি দিয়াটো অস্ত্ৰ দিয়াটো নেকি বহি পেলাই গৈ পেলাই যে অস্ত্ৰ দিয়া এনেকে গৈ পেলাই সেইটো নেকি ধুনে কি বনাব লৈছা আজি মাংস কিবা স্পেচিয়েল নাই পুনাঘৰ মানুহক ভাত খাবলৈ মাতিছোঁ না এয়া পিঁয়াজ কাটি থৈছোঁ আৰু বিলাহী এয়া আদা নহৰু আৰু মই একো নিদিওঁ নহয় ঘিউ বটলটো মোৰ নহয় এইহে তেল ৰেডি হৈছে নি অলপ অলপ গৰম হৈছে আৰু গৰম হ'ব লাগিব এইটো খুলি দিওঁ না মই ইয়াত ভাত বনাই আছোঁ বাহিৰত এইয়া চাওক ইয়াত আমাৰ বিয়নী মেল বহি আছে মা আৰু খুৰীহঁতৰ মাজত চাৰ্ট দেখিছে নাই কম সি টাইটকৈ চাৰ্ট চিলাইছে মই সেইটো কাৰণে কওঁ ইয়াক বোলো এইটো চাৰ্টটো প্ৰথমতে চিলোৱা নাই নহয় তোৰ গাত কাপোৰটো দি লৈছে এনেকৈ 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 ষ্টেপল মাৰি দিয়ে যে তেনেকৈ ষ্টেপল মাৰি দিছে ইয়াৰ গাত এইটো চাৰ্টটো সেইটো কাৰণে একদম দেখিছে নাই ফিটিয়া গোটেই মোৰটো নে অঁ কাটিবা লাষ্টত খুৰাই দিয়া অপশ্যনটো ৰাখিবা খালি মূৰটো কাটি নিদিবা বোলে চুলিবোৰ একো নহ'ল আৰু এই খুৰাই দিলেই হৈ যাব সেইটোত ৰাখি দিবা আৰু বেগ বোলে চুলিটো একো নহ'ল আৰু ডিঙিটো এইখিনিতে কাটি দিব লাগিব অন্য উপায় নাই সেইটো কৰি নিদিবা তাৰ ক'ত নাই টকৈ আনিছে বা ক'ত চাচোন অঁ ইফালে ইফালে আছে চাগে কাষৰ ঘৰলৈ গৈছে চাগে ফুৰিবলৈ সেইখিনিত চুলি আছে কাষৰ ঘৰত ফুৰিবলৈ গৈছে আহিব চাটনি ৰেডি নে এতিয়া পিচিব এতিয়া পিচিমগৈ তুমি পটাত নহয় মিক্সি 2টা বাজিলে ভাত খাব হ'ল ভাত দিয়া 2টা বাজিলে ধুন দেৰি কৈছা এইটো মাংসটো আমাকো দিয়া খাবলৈ মন গৈছে আয়োজন মাহঁতে আজি আকৌ কেটলি পিঠা বনাবলৈ লৈছে নেকি হয় আজি জুইত আজি জুইত বনাবি তহঁতি আজি আমাৰ ঘৰত তোৰ কি হ'ল অঁ ইয়াত আজি নাৰিকল দিছে নাই মা নাৰিকল তাৰপিছতে গুড় নেকি অকণমান হালধীয়া অঁ আজি গুড় কাৰণে অকণমান কালাৰটো বেলেগ হৈ গৈছে আজি পুৰণা ঘৰত নহয় আজি আমাৰ আজি নতুন ঘৰ ইয়া
ইয়াত এটা এইটো এটা হৈছে এইটো কিন্তু প্ৰথম ডেম'টো চাই গ'ল নেক্সটটো এইটো বস্তু হেৰি হ'ল আকৌ এইটো যে বাইদেউ পানী বেছি হ'ল আৰু হেঁচাটো দি দিলে যে আকৌ আমত লাগিছে ইহঁতি দেখিছে না মা কেঁচা আম লগত কলপাত ৰেডি এইয়া কেঁচা মজা আমাৰ এবাৰ নেক্সট প্ৰজেক্টটো আছিলে কেঁচু সাৰ কিন্তু বতৰ ইমান বেয়া এইটো কাম কৰিবলৈ বাহিৰত সুবিধাই নাই গোটেই বতৰ দিছেনে বৰষুণে একদম গেলেকনি উঠাই থৈছে সেইটো কাৰণে প্লেনটো অকণমান চেঞ্জ হৈ গ'ল সেইটো আধা হ'ল বাকীখিনি পিছৰটো ব্লগত দি দিম পিছৰটো ব্লগতে নহয় আৰু যেতিয়া হ'ব তেতিয়াহে দিব পাৰিম এইটো ব্লগ ইমানতে সামৰি দিছোঁ থেংক ইউ